Hello viewers, আজি আমি মানে কেইজনমান বন্ধুৰ লগত আহিছোঁ আৰু ফুৰিবৰ কাৰণে টেঘেৰিয়া ৱাটাৰফলছ। আপোনালোকে চাগে কেতিয়াবা আহিছে, তো আজি মানে কিছু মুহূৰ্ত আমি অলপ এনজয় কৰিম, আপোনালোকক যিখিনি সম্ভৱ দেখাম আৰু দেখাই যাম। এয়া আমাৰ বন্ধু মানে মিণ্টু, আৰু এখেত আমাৰ মানে বছ আৰু তাৰ নামটো মানে বিজু, আৰু এখেত আমাৰে মানে দোস্ত আৰু লগৰ। এয়া আমাৰ অৰূপ, আৰু এয়া দেখি আছে আপোনালোকে। এয়া মানে কি হয়, বস্তুটো ইয়াৰ বহুতকেইটা নাম আছে ন। এইটো হেৰি কলচি বুলিও কয়, কলচি বুলি কয়, আৰু ৰহি বুলি কয় ন, ৰহি বুলি কয়। হেৰি কি কয়, এয়া ভিগু ভিগু, মাল নাখাবা কিন্তু ৰহি খাবা, ৰহি। চ' মানে তেনেধৰণে আৰু আমি মানে এটা চিয়াৰ্ছ দিলোঁ আপোনাকো, এনজয় কৰক। লগত আছে গাহৰি মাংস, আৰু অলপ আছে ফ্ৰাই ফুড আছে। মানে কিমানটা টোপোলা আছে হিচাপ কৰি লওক আৰু 1 2 3 4 5 6 7 8 9টা আছিলে। আৰু বস্তুটো অলপ প্ৰাইচিংটো কৈ দিয়া মিণ্টু, কিমানকৈ লৈ আহিছিলা? মানে এটা মানে টোপোলাত কিমানকৈ মানে পৰিছে অলপ কৈ দিয়া। 5 টকা, 25 টকা। অঁ ঠিক আছে, 25 টকা। আপোনালোকে জানিবলৈ পাই সুখী হ'ব নিশ্চয়, কাৰণ বস্তুটো দেখিলে মানে জিভাৰ পানী ওলাই যোৱা বস্তু আৰু। ত' আৰু বতৰটো গমে পাইছে ন, গৰম বতৰ। ত' বস্তুটো কি এনে একচুৱেলি কি হয়, বিয়াৰ চিয়াৰ খোৱাতকৈ বস্তুটো খোৱাই ভাল, গৰমত ভাল, একদম বঢ়িয়া। আৰু বস্তুটো চৰ্বতৰ নিচিনা কাম কৰে। আৰু এইখিনিতে আপোনালোকে দেখিবলৈ পাইছে যে এইফালে বহুতো দৰ্শক মানে কি প্ৰকৃতি প্ৰেমী বহুতো মানে উপভোগ কৰিবলৈ আহে। আৰু চবচে ইণ্টাৰেষ্টিং আপোনালোকে চাব পাৰে ৱাটাৰফল। আৰু আমি এটা শিলৰ ওপৰত বহি আছোঁ, মানে প্ৰকাণ্ড এটা শিল, প্ৰকাণ্ড শিলে যিখিনি সম্ভৱ দেখাবলৈ মানে চেষ্টা কৰিছোঁ আৰু। চ' মই এতিয়ালৈকে পেকটো দিয়া নাই, মই মানে পেকটো দি দিওঁ আৰু। মাথা মানে চব মিক্স, মাংস চাংস মাথা আধা কিলোৰ পিছতটো মাংস খেলা ঠিক আছে। কিমান? 100 টকা ঠিক আছে। চ' ইয়াৰে মই এটা পিচ মানে এইটো পৰ্ক এইটো আমাৰ এইফালে চা না, মালটো ঠিকে আছে, বেয়া লগা নাইতো। মিণ্টু, মাংসটো কিমান লৈছে? 100 টকা। বেয়া হোৱা নাই ন? ঠিকে আছে। মাংস বনোৱা চনোৱা বস্তুৰ কথা আছে ন, তেল মছলা মাংস বহুত আছে। অঁ ঠিকে আছে তো। ইটছ পৰ্ক ফ্ৰাইড, ইটছ সঁচাকৈ বহুত টেষ্টি আছে। আৰু আমি মানে 100 টকাত কিনি লৈ আহিছোঁ। মানে কি যদি সম্ভৱ মই দেখাব চেষ্টা কৰিছিলোঁ, কিন্তু মানে দেখাব নোৱাৰিলোঁ আৰু আপোনালোকক, য'ৰ পৰা মানে আমি কিনি লৈ আহিছিলোঁ। বস্তুটো 100 টকাত বহুতখিনি ভালেখিনি পাইছোঁ। আৰু চবচে ভাল কথাটো হৈছে ইয়াতে কলপাতেৰে মানে বস্তুটো দিয়া হৈছে। কিন্তু কাগজ চাগজ দিলে গেলি যায় না বস্তুটো, পলিথিনত দিলে এটা বেলেগ গন্ধ এটা, প্লাষ্টিকৰ। আৰু এতিয়া কলপাতত বেলেগ এটা গন্ধ আহে, তাৰমানে বস্তুটো বেয়া নহ'ব, সেইকাৰণে আৰু ইয়াতে কেনেকুৱা মদকেইটা চব বেয়া আছে। কিন্তু এটা কথা মানে কি, পাৰ্কৰ বিষয়ে আমি যিমানখিনি পাৰোঁ ভালেই কথা ক'ব লাগে। তাৰ ওপৰত মানে এটা ফানি আৰু এটা মানে এই অলপ আগতে মানে আমি জানিবলৈ পোৱা মতে এই পানীখিনি ক'ৰ পৰা আহে আৰু কেনেদৰে বৈ আহিছে, নিশ্চয় আমাৰ ভিউৱাৰ্ছবিলাকে জানিব বিচাৰিব ন। চ' আমি মানে কি এটা ফানি আৰু এইটো চিৰিয়াছলি ল'ব নালাগে। আমি এইটো
ক'ৰ পৰা আহে অলপ কৈ দিয়া এইটো পানীটো আমাৰ আহে এইটো গাহৰি আহে এইফালেদি আহে দং এটা আচলতে গাহৰি তাতে বান্ধাই গাহৰি গুৰু আহে এইফালেদি চব মানুহে প্ৰতিটো ধুৱে তাতে মানে মই ইয়াৰ বিষয়টো ইমান মোৰ ইয়াৰ বিষয়ে ইমান নলেজ নাই তথাপিতো মই জানিব পৰা মতে ইয়াৰ ওপৰত যিহেতু আমাৰ পাহাৰীয়া কিছুমান গাঁৱত আৰু ওপৰত ইয়াৰ ওপৰত মানে এনেকুৱা এটা মানে দং বুলি কয় আমাৰ অসমীয়া ভাষাত তাতে মানে গাহৰি বহুতে গাহৰি পালন কৰে আৰু গাহৰি যিবিলাক নেকি মল মূত্ৰ সেই পানীত বৈ আহে আৰু তাতে মানে বিভিন্ন ধৰণৰ হয়তো শৌচ বেচা মল মূত্ৰবিলাক এই পানীৰে বৈ আহে আৰু অলপ আগতে মানে আমাৰ মিণ্টুৱে ভাবিছিলে আৰু ধুনীয়াকৈ গা ধুম আহি পেলাই হয়তো মিণ্টুৱে মানে গম পোৱা নাছিলে এই ক্ষেত্ৰত চ' এতিয়া মানে মিণ্টুৱে কি কয় তাৰ বিষয়ে মানে কথাটো জানিবলৈ পায় তুমি এতিয়া গা ধুবানে আৰু পানীটোৰ কালাৰটো অলপ চাই লওঁ পানীৰ কালাৰটো একদম বঢ়িয়া মালটো কেনেকৈ লাগিছে মালটো ঠিকে আছে দেই অৰ্ডাৰ দিয়া মাল না আমি কৈছোঁ ন এইটো পানী হিচাপত ল'ব কাৰণে মই এইটো জাষ্ট হেৰি কৰি আছোঁ ন আৰু মই ইয়াৰ মানে হেৰি কৰি দিছোঁ আৰু ক্লিয়াৰিফিকেশ্যনো কৰি দিছোঁ যে এইটো পানী হিচাপে ল'ব লাগে বুলি বহুতি পানী ইমান হেৰি নাই দে ইমান লেতেৰা নাথাকে গংগাৰ বিষয়ে চবে জানে ন গংগাত কেনেকুৱা কি হয় তাতেতো মানে কিমান বহুত বেয়া বস্তু আহে ন তেওঁ পবিত্ৰ গংগা সদায় পবিত্ৰ এটা কথা ঠিক কিন্তু পানী যিমানেই লেতেৰা নহওক কিয় গংগা সদায় পবিত্ৰ চ' গাইজ আমি এনজয় কৰি থাকোঁ যদি এনেকুৱা স্পেচিয়েল মানে মমেণ্ট আহে নিশ্চয় দেখাবলৈ চেষ্টা কৰিম সৰু বান্ধৱ যে ল'ৰাই মাৰি দিলে ইয়াতে ইয়াৰ মানে মই অলপ দেখা